জয় হিন্দ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি আকৌ গৈ আছোঁ ফিল্ডলৈ। এইফালে ব্ৰ' মই গৈ আছোঁ। বহুত দিন ৰানিং কৰা নাই, বহুত দিন মানে 4 দিনমান হ'ল মই গাঁৱলৈ গৈছিলোঁ। গাইজ মোৰ 2 সপ্তাহমান হ'ল কৰা নাই। বৰ্তমানটো তেলৰ বস্তুৱে খাই আছোঁ, সেইকাৰণে আজি অলপ ৰেষ্ট লৈছোঁ। আজি কি হ'ব নাজানো। আৰু 19 তাৰিখেও যাম তেজপুৰ, 20 তাৰিখে আছে টি আৰ্মি দৌৰিবলৈ যাম। আৰু কোনে কোনে যাব টি আৰ্মি দৌৰিবলৈ? আপাৰ আছামৰ 20 তাৰিখে আছে। আমি 19 তাৰিখে যাম ইয়াৰ পৰা। দিনত যাম, ট্ৰেইনত যাম। আৰু এইফালে ব্ৰও যাব। বেষ্ট অফ লাক, যোনে যোনে যাব। মইতো নাযাওঁ গাইজ, নাযাম বুলি কৈছে। সকলোকে লগ পাম। আৰু বোলে লখিমপুৰ বাইপাছ চুক পালোহি। ঘৰৰ পৰা ওলাই আহিলোঁ। ঘৰৰ পৰা অলপ ফিল্ডলৈ দূৰ আছে, 1 কিলোমিটাৰমান হ'ব। খোজকাঢ়িয়ে আহোঁ আৰু ব্ৰ আৰু মই। তাৰ অলপ ওচৰ আছে, মোৰ তাতকৈ অলপ দূৰ আছে। সেইটো মানে খোজকাঢ়ি গৈ ব্ৰ আৰু মই গৈ আছোঁ ফিল্ডলৈ। পামগৈ আৰু বেছি দূৰ নাই, ইয়াৰ পৰা আৰু 5 মিনিট লাগিব খোজকাঢ়ি গৈ আছোঁ। আৰু আপোনালোকে জানে অসম পুলিচৰ নতুন পদ আহি আছে। আৰু SSC GD 50,000 প্লাছ নতুন পদ আহি আছে। এফালে পালোহি ফিল্ডলৈ। চব ফিল্ডত অলপ লেতেৰা হৈ আছে, গ্ৰন্থমেলা চলিছিলে, চাফাই পোৱাগৈ নাই। সেয়া আৰু এইফালে আমাৰ মটু ভাই ৰানিং কৰি আছে। লগা লগা নতুন গেঞ্জি নতুন পেণ্ট নাপায় নহয় পুৰা। আৰু এতিয়া অলপ এক্সাৰচাইজ কৰিম, তাৰপিছত ৰানিং কৰিম। লগা লগা স্পৰ্ট নেকি তই? এক্সাৰচাইজ কৰিলোঁ আৰু এতিয়া অলপ ৰানিং কৰক আৰু ভিডিঅ' চাই থাকক আৰু এনজয় কৰক আপোনালোক। অলপ দৌৰিলোঁ, দৌৰি মেলি অলপ ৰেষ্ট লৈছোঁগৈ। এইফালে চাওক আৰু এইকেইজন পূৰা দৌৰিলোঁ আৰু এইকেইটা। আৰু অকণমান পিছত ঘৰলৈ যাম। মটু ভাই নাই, আগতে মটু আছিলে। ৰানিং কৰি হ'ল, এতিয়া গোটেইকেইটা ৰেষ্ট লৈছেগৈ। আমাৰেও পূৰা আৰু এইজন অলপ চেহেৰাটো দেখাই দিয়া। ব্লগাৰ হৈছে হেনো আমাৰেও। অলপ অলপ সকলোৱে ছাপোৰ্ট কৰিব আমাৰেও। চাওক গোটেইকেইটা এতিয়া ৰানিং কৰি অলপ ৰেষ্ট লৈছোগৈ। এইফালে চাওক গোটেইকেইটা, এইফালে ই নকৰিলে অলপ। আৰু আমাৰেও পূৰা দৌৰে। অলপ বডিটো দেখাই দিয়া এনেকৈ। নাই, অলপ সি অলপ লাজ কৰিছে, সেইটো কাৰণে দেখুৱা নাই, কিন্তু পূৰা আছে বডি। চাওঁ ন, আৰু আমাৰে পোচা মাৰিছে।
এই নক পিনিও হৈ গ'ল আৰু গোটেইকেইটা এক্সাৰচাইজো কৰিলোঁ আমাৰ এইফালে মোৰবোৰো আৰু এইফালে দুইজন আছে বহুত দিনৰ মূৰত মানে 4 দিন অহা নাছিলোঁ ঘৰলৈ গৈছিলোঁ সেইকাৰণে অলপ মোৰতো আপোনালোকে গমেই পায় মই গম নাপায় মই কৈ দিছোঁ এতিয়া মোৰ নি পেইন হৈ আছিলে সেই ভৰিত সেইটো কাৰণে 2 সপ্তাহমান ৰেষ্ট ল'লোঁ ভিডিঅ' এটাত পাইছিলে চাগে ইয়াৰ ভৰি বিষ হৈছিলে তাৰপিছত তেতিয়াৰ পৰা কিমান ক্ষীণ হ'ল চাওক নাই হোৱা সফল হৈছোগৈ বহুতো পৰিৱৰ্তন হ'লগৈ আহি আৰু এতিয়া মাছাল গেইন আজি ভিডিঅ' ইমানতে সমাপ্ত মাৰিলোঁ মাছাল গেইন কৰিবলৈ কি খায়